বন্ধু বান্ধৱীসকল, মই মনিকাই sociology.com চেনেলটোলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। কিছুমান বিশেষ অসুবিধাৰ বাবে মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা কৰিব। মই যিমান পাৰোঁ সদায় ভিডিঅ' দিবলৈ যত্ন কৰিম। আজি আমি এণ্ড্ৰি বেটে কাষ্ট এণ্ড পলিটিক্সৰ ওপৰত কিদৰে আলোচনা কৰিছিল সেই বিষয়ে ব্যাখ্যা কৰিম। আগৰ ভিডিঅ'টিত মই ৰশ্মি কোঠাৰীয়ে কাষ্ট আৰু পলিটিক্সৰ ওপৰত কিদৰে আলোচনা কৰিছিল সেই বিষয়ে উল্লেখ কৰিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চোৱা নাই তেন্তে চাব পাৰিব। আজিৰ এই ভিডিঅ'টি গুৰুত্বপূৰ্ণ হ'ব। যিসকল HS ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট হয় তেওঁলোকে যদি কাষ্ট এণ্ড পলিটিক্সৰ ওপৰত কুৱেশ্যন আহে আৰু তেওঁলোকে যদি নিজৰ এনচাৰটো অলপ ইউনিক ধৰণে লিখিব বিচাৰে তেন্তে মই ইয়াত উল্লেখ কৰা পইণ্টসমূহ লিখিব পাৰিব। লগতে যিসকলে NTA নেটৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ইয়াত বহুতো MCQ সোমাই আছে। আৰু যিসকল ব্যক্তিয়ে ছ'চিয়লজিকেল বিষয়ৰ ওপৰত কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰে তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টি গুৰুত্বপূৰ্ণ হ'ব। গতিকে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এণ্ড্ৰি বেটে শ্ৰীপুৰাম ভিলেজত জাতি ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল 1970 চনত। অৰ্থাৎ তেখেতে 1970 চনত জাতি ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু সেই অধ্যয়নতে তেখেতে কাষ্ট আৰু পলিটিক্সৰ মাজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছিল। আৰু তেখেতে যিখন শ্ৰীপুৰাম ভিলেজ হয় সেই ভিলেজখন আছে তাঞ্জোৰ ডিষ্ট্ৰিক্টত আৰু সেইখন আছে চাউথ ইণ্ডিয়াত। আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে MN শ্ৰীনিবাসেও জাতি ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল এখন ভিলেজত, আৰু সেই ভিলেজখনৰ নাম হৈছে ৰামপুৰা ভিলেজ আৰু সেইখন আছে মাইচুৰত। গতিকে এইটো এটা কনফিউজিং বস্তু হয়, আপোনালোকে মনত ৰাখিব। শ্ৰীপুৰাম আৰু ৰামপুৰা বহুতো কনফিউজ থাকে, গতিকে আপোনালোকে এইটো মনত ৰাখিব। দ্বিতীয়তে আমি আলোচনা কৰিম তেখেতৰ মতে নিম্নজাতিৰ সমস্যাসমূহ ৰাজনৈতিক প্ৰক্ৰিয়াত প্ৰৱেশ কৰে। তেখেতে আমি প্ৰায় দেখিবলৈ পাওঁ যে যিবিলাক নিম্নজাতি আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় আৰু এই সমস্যাসমূহ পূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত তেওঁলোকক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকৰ সমস্যাসমূহ নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰে, কিন্তু পিছত তেওঁলোকে যেতিয়া নিৰ্বাচন হৈ যায় সেই সকলোবোৰ পাহৰিও যোৱা দেখিবলৈ পোৱা যায়। অৱশ্যে বহু ক্ষেত্ৰত সেই সমস্যাসমূহ সমাধানো কৰি দিয়ে। মুঠতে তেওঁ কৈছে যে যিটো নিৰ্বাচন হয় সেই নিৰ্বাচনসমূহত প্ৰায় নিম্নজাতিৰ সমস্যাসমূহক ৰাজনৈতিক প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। তাৰপিছত এই ক্ষেত্ৰত তেখেতে তিনিটা পথ বা ব্যৱস্থাৰ কথা উল্লেখ কৰিছে। সেইকেইটা হৈছে এটা জাতিৰ ব্যক্তিসকলক সেই জাতিৰ প্ৰতিদ্বন্দ্বীক ভোট দিবলৈ অনুপ্ৰাণিত কৰা। অৰ্থাৎ যদি কোনো এটা জাতিৰ এজন ব্যক্তি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেতিয়াহ'লে সেই ব্যক্তিজনক ভোট দিবৰ, সেই জাতিৰ ব্যক্তিসকলক সেইজন ব্যক্তিকে ভোট দিবৰ কাৰণে অনুপ্ৰাণিত কৰা, লাগিলে তেওঁৰ যোগ্যতা থাকক বা নাথাকক। উদাহৰণস্বৰূপে ৰেড্ডি জাতিৰ ভোটদাতাসকলে ৰেড্ডি প্ৰাৰ্থীক ভোট দিবলৈ অনুপ্ৰাণিত কৰা, অৰ্থাৎ তেওঁলোকক আৱেগিকভাৱে অনুপ্ৰাণিত কৰা হয়। দ্বিতীয়তে জাতি ব্যৱস্থাৰ ইচ্ছা আকাংক্ষাসমূহ সংগঠিত ৰূপত প্ৰকাশ কৰা। অৰ্থাৎ আমি দেখিবলৈ পাওঁ যে বিশেষকৈ নিম্নজাতিৰ ব্যক্তিসকলে হওক তেওঁলোক বিভিন্ন ক্ষেত্ৰত সমাজত পিছ পৰি থাকে আৰু গতিকে তেওঁলোকৰ নিজকে সমাজত উচ্চ স্থানত প্ৰতিষ্ঠা কৰিবলৈ কিছুমান ইচ্ছা বা আকাংক্ষা থাকে। গতিকে এই ইচ্ছা আকাংক্ষাসমূহ পূৰণ কৰিবলৈ তেওঁলোক সংগঠিত ৰূপত গঠন হ'ব পাৰে। উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ জাতিভিত্তিক ৰাজনৈতিক দল গঠন কৰা বা অন্য কোনো সংগঠন প্ৰতিষ্ঠা কৰাৰ কথা আমি ক'ব পাৰোঁ। তৃতীয়তে নিৰ্বাচনৰ সময়ত বা অন্য সময়ত জাতিভিত্তিক সমৰ্থন সৃষ্টি কৰা আৰু সম্পৰ্ক দৃঢ় কৰা। অৰ্থাৎ যিবিলাক জাতি আছে সেই জাতিৰ ব্যক্তিসকলৰ মাজত যিটো নেটৱৰ্কিং ছিষ্টেম হয়, অৰ্থাৎ যোগাযোগ ব্যৱস্থাটো বৃদ্ধি কৰা আৰু লগতে যাতে তেওঁলোকৰ মাজৰ সম্পৰ্কটো সবল হৈ উঠে। এতিয়া আমি কিছুমান এণ্ড্ৰি বেটেৰ সৈতে জড়িত কিছুমান MCQ আলোচনা কৰিম। প্ৰথমতে আমি কেইখনৰ বুকৰ বিষয়ে জানো আহক। যদিও এণ্ড্ৰি বেটে বহুতো বুকৰ বিষয়ে আলোচনা কৰিছে, কিন্তু এই ভিডিঅ'টিত মই কেইখনমান নিৰ্দিষ্ট বুকৰ কথাহে উল্লেখ কৰিছোঁ। আৰু যদি আপোনালোকে ইচ্ছা কৰে তেন্তে অন্য কোনো প্লেটফৰ্ম বা গুগলত গৈ চাই ল'ব পাৰিব। প্ৰথমখন বুক হৈছে কাষ্ট, ক্লাছ এণ্ড পাৱাৰ চেঞ্জিং পেটাৰ্নছ অফ ষ্ট্ৰেটিফিকেশ্যন ইন এ তাঞ্জোৰ ভিলেজ 1965।
The Backward Classes in Contemporary India 1992, Inequality Among Men 1977, Inequality and Social Change 1972 আৰু শেষৰখন হৈছে এণ্টি ইউটপিয়া। তাৰপিছত আন এটা MCQ হৈছে হি ইজ ফ্ৰম ৱেবেৰিয়ান পাৰ্সপেক্টিভ, অৰ্থাৎ এইটো MCQ আহিব পাৰে যে তেওঁ কোনটো দৰ্শনৰ বা কোনটো চিন্তাধাৰাৰ দ্বাৰা তেখেত অনুপ্ৰাণিত হৈছিল বা তেখেতে কোনটো চিন্তাধাৰা সমৰ্থন কৰিছিল, তেতিয়া সেইটো হ'ব ৱেবেৰিয়ান পাৰ্সপেক্টিভ। উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ মাৰ্কছিষ্ট পাৰ্সপেক্টিভ, ৱেবেৰিয়ান পাৰ্সপেক্টিভ আদি থাকে আৰু এণ্ডেবেটে আছিল ৱেবেৰিয়ান পাৰ্সপেক্টিভৰ সমৰ্থক। তেখেতে ৱেল নন ফৰ হিজ ষ্টাডি অফ কাষ্ট ছিষ্টেম ইন চাউথ ইণ্ডিয়া, অৰ্থাৎ তেখেতে চাউথ ইণ্ডিয়া অৰ্থাৎ যিখন তঞ্জোৰ ডিষ্ট্ৰিক্টৰ শ্ৰীপুৰাম ভিলেজ হয় সেইখন আছে চাউথ ইণ্ডিয়াত, আৰু তেওঁ তাৰ জাতি ব্যৱস্থাৰ পৰা আলোচনা কৰিছিল। হি ছেড ক্লাছেছ আৰ ডিফেক্টো কেটেগৰিজ, অৰ্থাৎ ক্লাছবিলাক ডিফেক্টো কেটেগৰিজ হয় বুলি তেখেতে উল্লেখ কৰিছে। এই MCQ কেইটা গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ, আৰু পিছৰ ভিডিঅ'সমূহত মই আৰু নতুন নতুন ভিডিঅ' দিবলৈ যত্ন কৰিম যাতে আপোনালোক উপকৃত হয়। আৰু যদিহে ভিডিঅ'টি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টিসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও কিবা এটা শিকিব পাৰে। আৰু লগতে যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ অনুপ্ৰাণিত হওঁ। ধন্যবাদ।